ইউটিউব চেনেলৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। কালি মই এটা ব্লগ বনাব পাৰিলোঁহেঁতেন, নহ'লে ব্লগ নবনালোঁ। মোৰ মনটো বহুত বেয়া। মোৰ যোনটো সৌৰভ শইকীয়া একাউণ্টটো কিবা কৰোঁতে নাইকিয়া হৈ গ'ল, ইনষ্টাগ্ৰামৰ একাউণ্টটো। সেইবাবে মই ব্লগ বনোৱা নাছিলোঁ। মন চন বহুত বেয়া হৈ আছিল। কালি আনিছিলোঁ মই টিভি আনিছিলোঁ LG স্মাৰ্ট। এইটো টিভিটো সেইটো দাম পৰিছিল 20,000 টকা। হ'লে আনবক্সিং ভিডিঅ' বনোৱা নহ'ল। তাৰপিছত আকৌ এইটো আনিছিলোঁ, বক্স হোম থিয়েটাৰ আনিছিলোঁ ডিটেলেক্সৰ। তাৰপিছত এই দুইটা মিলি পেলাই গৈছিল 27,000 টকা। আৰু লগতে সেইবাবে মই আনবক্সিং সৌৰভ শইকীয়া একাউণ্টটো আনফল' কৰি নিদিব। মই আনিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ফ'ল' কৰি ল'ব AS02 একাউণ্টটো। তাৰপিছত মই আজি হ'ল কাতি বিহু। সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহু শুভেচ্ছা জনালোঁ। মই আছোঁ ঘৰত, দুখ খাই আছোঁ। অলপ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমাৰ তুলসীজোপা পকাৰে বনোৱাৰ কাৰণে সেই মাটি দি বনাব পৰা নাই। চাওক দুখাই আছোঁ। হ'লেই টিভিটোৰো অলপ চলপ কাম আছিল। সেইটো কাম কৰি পেলাই এতিয়া মই গা পা ধুই পেলাই গৈ আছোঁ পথাৰ। দেখুৱাম আপোনালোকক, চাই থাকিব। পা ধুই হ'ল গৈ আছোঁ মই গাঁৱৰ পথাৰলৈ। দেখুৱাই আছোঁ চাওক। মই প্ৰথমতে গাঁৱৰ পথাৰলৈ যাম। তাৰপিছত মই অলপ দূৰৰ পথাৰ এখনলৈ গৈ আছোঁ। তাতে দূৰৰ পথাৰখনতে বেছি মানুহৰ সমাগম মই দেখুৱাই আছোঁ চাওক। চাই আছোঁ পথাৰ, দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। মনোব্লগ মই কৰি আছোঁ। চাই থাকক আপোনালোকে। ৰাইজসকল চাই থাকক। সেউজীয়া পথাৰৰ মাজে মাজে মই আহি আছোঁ বাইক লৈ। গাঁৱৰ পথাৰৰ পৰা আহি পেলাই মই এতিয়া গৈ আছোঁ দূৰৰ পথাৰখনলৈ। দেখুৱাই আছোঁ চাওক আপোনালোকক। ইমান কমফৰ্ট হোৱা নাই। মই হাতেৰে কৰি আছোঁ ভিডিঅ'টো, আৰু ৰাস্তা বহুত বেয়া। পাইছোঁ সেই শিৱস্থান এখন দেখুৱাই আছোঁ চাওক আপোনালোকে, চাই থাকক। এখন শিৱস্থান চাওক, চাওক দেখুৱাই আছোঁ। পিছফালে আছে পাহাৰ আৰু আগপিনে আছে পথাৰ। দেখুৱাই আছোঁ পুৰা। দলংখন বহুত বেয়া, সেইকাৰণে বাইকৰ পৰা নামিছোঁ। নামি পেলাই মই খোজকাঢ়ি পেলাই দেখুৱাই আছোঁ চাওক আপোনালোকক। ভিউ হ'লে বহুত মজা। আপোনালোকে আহিব পাৰিব, ইয়াত পিকনিক খাব পাৰিব। দেখুৱাই আছোঁ চাওক আপোনালোকক। ঘৰত যেন মই কৈছোঁ বামুণী মুখাইত মই পালোহি চাওক। দেখুৱাই আছোঁ আপোনালোকক। ইয়াত বহুত মানুহ ভিৰ হৈছে। দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। চাওক চাৰিওফালে সেউজীয়া পথাৰৰ মাজত আছোঁ মই। দেখুৱাই আছোঁ ভিউ পইণ্ট। বামুণী গোঁসাই থান আহি পালোহি। ইয়াত মই বন্তি লগালোঁ। সেয়া ভিডিঅ' কৰা নহ'ল। দেখুৱাই আছোঁ চাওক। ইয়াত বন্তি লগালোঁ।
ইয়াতে মানে হেৰিয়ৰ দিনাখন কাতি বিহুৰ দিনাখন সদায় কাতি বিহুৰ দিনাখন বন্তি জ্বলাই চাওক দেখুৱাই আছোঁ। এয়া কুহি, এয়া গুণগুণ, এয়া এইবোৰ মটন খোৱাত ব্যস্ত চাওক দেখুৱাই আছোঁ। টেঙা খোৱাটো মেইন হৈছে দেখুৱাই আছোঁ চাওক। খুৰীহঁতে কাটি যে খাই আছোঁ টেঙা দেখুৱাই আছোঁ আপোনালোকক। গুণগুণে খাই আছোঁ টেঙা দেখুৱাই আছোঁ চাওক আপোনালোকক। একেবাৰে সন্ধিয়া লগ পাই আছোঁ আপোনালোকক দেখুৱাই। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। বহুত কাম আছিল, এইটো লগাই থৈ গ'লি চাওক। টিভি লগালে, বক্সটো লগাই থৈ গ'লি। LG মানুহে আহি পেলাই দেখুৱাইছোঁ চাওক। ৰাতি হৈ গ'ল, এতিয়া বন্তি চন্তি লগালোঁ। হ'লে আমাৰ ঘৰত আমাৰ সিটো ঘৰতে প্ৰসাদ দিয়া হ'ব দেখুৱাইছোঁ আপোনালোকক চাই থাকক। ইয়াত বন্তি চন্তি আমাৰ ইয়াত চাওক তুলসী তলত ইয়াত বন্তি লগাইছে, প্ৰসাদ দেখুৱাইছোঁ চাই থাকক আপোনালোকক। প্ৰসাদ এয়া কল আপেল দেখুৱাইছোঁ, এয়া সজাই আছে। ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল, বেয়া নাপাব। হ'লে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু মোৰ ইনষ্টাগ্ৰামৰ 0 একাউণ্টটো ফ'ল' কৰি দিব চবেই।